Hello guys, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই বহুত দিন ব্লগে দিয়া নাছিলো, তো ভাবিছো আজি একবাৰ ব্লগ এটা বনাও। আজি মানে গৈ আছো বাৰ নিজৰ স্কুললৈ, তাই য'ত শিক্ষকতা কৰে, মানে তাতে যাম। আজি তাই এটা মানে খানা দিব। আমাৰ বাবা যেতিয়া জন্ম পাইছিল তেতিয়া কৈছিল আৰু যে খানা এটা হ'ব, তথাপি কিমান প্ৰব্লেমৰ কাৰণে ৰখি গৈছিল। আজি খানাটো হ'ব, তাকে এতিয়া যাওঁ। আপোনালোকক তাই ভাবিছো এবাৰ দেখাম একবাৰ কিনো কৰোঁ আৰু। গতিকে আপোনালোকে বাহিৰত চাওকচোন, গোটেই ধূলি হৈ গৈছে এইবিলাক। ফাগুন মাহ আহি গ'ল, দেখিছেনে আপোনালোকে? পুৰা ধূলি হৈ গৈছে। এতিয়া গাড়ীখন ওলাও। এতিয়া বাই বাই দিয়া। দিবা কোৱা দে বা। গাইছ আমি এতিয়া ওলালো, বা আকৌ ললো, লৈ পেলাই আমি যাই আছো আৰু এতিয়া। এইকেইদিন চাইল কেয়াৰ লিভত আছে আৰু এইটো আমাৰ মহাৰাজ। খাই কোৱা বাবা, এইফালে চোৱা এইফালে চোৱা। আমাৰ খাই কোৱা গাড়ীত হাই নহয়। গাইছ গোটেই ধূলি চাওক, এইবিলাক গোটেই ধূলি টাইপ হৈ গৈছে আৰু। ফাগুনৰ আকাশ। ফাগুন কোনে কোনে ভাল পায় কওকচোন? এইবিলাক হ'ল আপোনাৰ শিমলু। গাইছ এয়া বাহঁতৰ স্কুল পালো আহি। ভাগিন আছে। হেল্ল' কোৱা এইফালে কোৱা, হেল্ল' কোৱা। এয়া ভিতৰত বাইদেউহঁতো আছে, দেখিছে? LP স্কুল। মামা স্কুলত আহিছা তুমি? ভালে আছা বাইদেউ? কি ক'লে? বুজা নাই। উঠা কিমান বাকি মানে মাংসখন হ'ব বাকি আছে অকমান বাকি। গাইছ স্কুলৰ পৰা এবাৰ ইয়াতে আহিলোঁ, গৈ চাহ অকণমান খাই যাওঁ বোলো। চিঙৰা চাহ। এতিয়া বাজিলে আপোনাৰ 1টা। সেয়া আৰু ইয়াৰ পিছত আকৌ যাম, স্কুলত যাম, খানাটো খাম, তাৰপিছত গুচি যাম। এটা দিয়ক। গাইছ খোৱা লোৱা হৈ গ'ল, এতিয়া ৰিটাৰ্ণ হৈছোঁ আৰু। বা আজি থাকিব ইয়াতে ভিন্দু তাত, গতিকে ভিন্দু গাইছ আহি আছোঁ এতিয়া। গাইছ ৰিটাৰ্ণ হওঁতে দেখা পালোঁ এখন ট্ৰাক মানে এনেকৈ আগৰ চকাটোত দাং খাই গ'ল। মানে কিবা হেভি বস্তু আনিছিলে, দেখিছে আপোনালোকে? গাইছ চাওকচোন আপোনালোকে কিমান ৰিক্সত গৈ আছে ইহঁতে, ইমান মানুহ গৈছে মানে। গাইছ আজি নেক্সট দিনা, মানে আজি চানডে আমাৰ, গতিকে ভাবিছোঁ আজি মাছ মাৰিম এতিয়া আমাৰ পুখুৰীত। এয়া বাল্টিং লৈ পেলাই যাই আছোঁ এতিয়া। এইটো আমাৰ ফিচাৰী পুখুৰী, এতিয়া যাই আছোঁ মাৰ লগত মাছ মাৰিম এতিয়া। বহুত দিন মাছ মাৰাই নাছিলোঁ, সেয়া আৰু এবাৰ যাওঁ ৰ। গাইছ এয়া মা আহি গ'ল। মানে ইয়াতে আচাৰ মাৰিব পৰা পৰিৱেশ নাই, মানে ইয়াতে এইবিলাক বাঁহৰ পাত চাতবিলাক পৰি পেলাই ইয়াতে আচাৰ মাৰা পৰিৱেশ নাই। মানে ইয়াতে বহুত বোকাও আছে আৰু অকণমান চেচুক, মানে ইয়াতে ইমান ৰ'দ চ'দ নপৰে আমাৰ ইয়াতে। এইবিলাক গোটেই বাঁহ এইবিলাক দেখিছেনে আপোনালোকে? গতিকে সেয়া আৰু মায়ে ঘনজাল পেলাব, তাৰপিছত সেয়া আৰু মই অকণমান লাৰি দিম। গাইছ এয়া মা গৈছে এতিয়া। অ' মা, পেলো হা, মাছ উঠাব লাগব আজি। গাইছ বহুত ঠাণ্ডা পানী বোলে, এতিয়া কি কৰোঁ গাইছ? গায়ে নুধো মই, উঠো আৰু
অ' মামা ইমান ঠাণ্ডা পানী ঐ কিয়া পুনি থাকিলে মাছ আহিছে হা অক্সিজেন কেনেকৈ পাব ইয়াতে ইমান কিয় ক'লা হৈছে পুনি কাৰণে নেকি পুনি গিলাকৰ কাৰণে নাই গাইছে এটা আহিছে আহিছে ৰ'ব ৰ'ব এটা আহিছে গাইছ আহিছে মা কি মাছ আহিছে হা মই ধৰিম গাইছ কেনেকে মা ধৰাটো মুস্কিল আছে ধৰিছো গাইছে এয়া এইটো কি মাছ মা এইটো কান্দুলি এ ফাইনেলি সাকসেস গাইছ এইটো পাই গ'লো কান্দুলি মাছ গাইছ মাছ মাৰা খতম আমাৰ এয়া মাৰ উঠালে এইফালে আমাৰ দৰ্শকো আহি গৈছিল কিন্তু উপায় নাই আমি মাছ নাপালোঁ অকল এটা মাছে পালোঁ দেখাওঁ আপোনালোকক ফাৰ্ষ্ট এটা মাছ এইটো গাইছ এইটোৱে আৰু নাই মাছ যাওঁ আৰু গাইছ এতিয়া হেল্ল' গাইছ মাছ চাছ মাৰা হৈ গ'ল মাছ মাৰি পেলাই এতিয়া আকৌ এতিয়া আহি আছোঁ মানে বাক লৈ আহিম এতিয়া মানে ভিনদেউ গুচি যাব আজি ৰাতি তাৰপিছত সেইকাৰণে বাক লৈ আহোঁ এতিয়া তাকে ওলালোঁ আৰু এতিয়া গাইছ পাই গ'লোঁ বাহঁতৰ ঘৰ গাইছ আহি পেলাই এতিয়া ভাত খাম ৰাতিপুৱাৰ পৰা একো ভাত খোৱা নাই তো সেইকাৰণে বাই কিবা বনাইছে আৰু এতিয়া বৰালি মাছ বোলে আৰু এয়া গাইছ ভাতটো খাই লওঁ ৰ'ব গাইছ এয়া ফাগুনৰ বৰষুণ এতিয়া প্ৰথম দেখা পালে এয়া দেখিছে অলপ বৰষুণ পৰি আছে এতিয়া কোনে কোনে এইটো পৰিৱেশ ভাল লাগে কওকচোন বাৰু এই বৰষুণৰ স্থানটো বৰ ধুনীয়া লাগে এইবিলাক গাইছ ভিনদেউ মানে গোলাঘাটত যাব আৰু সেইকাৰণে বাহঁত আকৌ অকলে থাকিব নোৱাৰে আমাৰ তাত লৈ আহিলোঁ ইফালে বাছ স্কুলো নাই ইফালে দেউতাকক দেখি পেলাই আৰু ই নাযায় আৰু তাকে কান্দা কাটা দেখি পেলাই মাকৰো বেয়া লাগিছে ইয়ালৈও বেয়া লাগিছে ভাগিনলৈও বেয়া লাগিছে ভিনদেউলৈও বেয়া লাগিছে কি কৰিব আৰু এতিয়া নাযায় মানে ই বাপেকৰ লগত থাকে আৰু এনে গাই দেখি ইমান ভাল পায় এতিয়া সি যাব ইচ্ছা কৰা নাই সূৰ্যক দেখিছে ধৰ গাইছ ৰাতি ডিনাৰটো কৰিলে মানে কিবা খালে খাই পেলাই এতিয়া পূৰা বিন্দাছ মোৰ বিচনাত আহি পেলাই পূৰা মোবাইল চাই আছে আৰু ইয়াৰ মোচন আপোনালোকে দেখিছে গতিকে গাইছ আপোনালোকে যদি ইয়ালৈ ভিডিঅ'টো চালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া মই আপোনালোকক বাই বাই